সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই মনোৰম চুটিয়াই মাগুৰী বিলৰ পৰা। এয়া আপোনালোকক মাগুৰী বিলৰ নান্দনিক দৃশ্যসমূহ দেখাবলৈ কিছু চেষ্টা কৰিছোঁ। মাগুৰী বিলত আপোনালোকে আহিলে এক সুন্দৰ পৰিৱেশৰ মাজত দিনটো অতিবাহিত কৰিবলৈ পাব। এই মাগুৰী বিলত দেশ বিদেশৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা চৰাই, হাঁহ জাতীয় বিভিন্ন পক্ষীসমূহ এই মাগুৰী বিললৈ ভ্ৰমণত আহে আৰু এই পৰিৱেশ চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসমূহ আমাৰ এই মাগুৰী বিললৈ আহে আৰু আপোনালোকে দেখিছে এক সুন্দৰ পৰিৱেশ, য'ত নেকি প্ৰকৃতিৰ এক বিনন্দীয়া পৰিৱেশ, য'ত নাই কোনো যান্ত্ৰিকতাৰ ভোগবিলাক। আপোনালোকে দেখিবলৈ পাব কিছু দূৰত বিভিন্ন প্ৰজাতিৰ হাঁহসমূহে বিচৰণ কৰি আছে। আহক আপোনালোকে আমাৰ মাগুৰী বিলৰ পৰিৱেশ পৰ্যবেক্ষণ কৰক। আমি বৰ্তমান টুলুঙা নাৱেৰে এই পক্ষীসমূহ চাবলৈ ভ্ৰমণ কৰিছোঁ। কৈ যাব নেকি? 2 মিনিট।